এটা অন্তৰস্পৰ্শী কাহিনী, মাবিহীন ঘৰখন। সেই একেখনেই বাৰাণ্ডা আৰু বাৰাণ্ডাত সজ্জিত হৈ থকা চকীখনো একেদৰেই আছে, যিখন বহু বছৰৰ আগতে আছিল। আজিও মন্দিৰাই মাক দেউতাকৰ ঘৰৰ পৰা শহুৰেকৰ ঘৰলৈ যাবলৈ সাজু হৈ তাতেই বহি আছিল। কিন্তু আজি তাইৰ মাতৃগৃহৰ এই দৃশ্যৰ লগতে ঘৰখনৰ লগত সম্পৰ্ক, আত্মীয় অনুভৱ আৰু চিন্তা সকলো সলনি হৈ গৈছিল। 2 বছৰৰ আগতে মাকক অসুস্থ অৱস্থাত এৰি ইয়াৰ পৰা যাওঁতে মাকৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰি মাকৰ যত্ন ল'বলৈ বাৰে বাৰে ভায়েকহঁতক অনুৰোধ কৰিছিল। দেউতাককো তাই মাকৰ ওপৰত চকু দিবলৈ আৰু তাইক খবৰ জনাবলৈ কৈ শহুৰেকৰ ঘৰলৈ গুচি গৈছিল। কিন্তু ভায়েকহঁতে তাইক খবৰ দিয়াটো দূৰৈৰে কথা, মাকে এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি থৈ গৈছিল আৰু কোনেও তাইক খবৰ এটা দিয়াৰো প্ৰয়োজন অনুভৱ কৰা নাছিল। মাক দেউতাকৰ ঘৰলৈ আহিলেই মাকে এই বাৰাণ্ডাত নহ'লে বাহিৰৰ চোতালতে বহি থকা তাই দেখিছিল। তাইৰ মাকৰ ঘৰলৈ প্ৰায়ে শীতকালতহে আহিছিল আৰু ৰাতিপুৱাই মাকৰ ঘৰত আহি পাইছিলহি। সেয়ে মাকক কেতিয়াবা দেউতাকৰ লগত জুই পুৱাই হাত সেকি বহি থকা, কেতিয়াবা চাহ খাই থকা বা আন কিবা কাম কৰি থকা দেখা পাইছিল। তাই আহি ঘৰৰ পদূলিত থিয় হোৱাৰ লগে লগে মাক আৰু দেউতাকে স্তম্ভিত দৃষ্টিৰে এপলক তাইৰ ফালে চাই বুজাব নোৱাৰা এক সন্তোষৰ হাঁহি মাৰিছিল। সেই দৃষ্টিত ইমানেই গভীৰতা আছিল যে তেওঁলোকে যেন চকু টিপিয়াবলৈ পাহৰি গৈছিল, যেন চকুও টিপিয়াই দিলেই তাই নোহোৱা হৈ যাব। মাকে নিজৰ আঁঠুৰ বিষটো পাহৰি লেঙেৰাই লেঙেৰাই খৰ খোজেৰে তাইৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিল। তাইও মাকৰ ওচৰলৈ বুলি খৰকৈ খোজটো দিছিল, যাতে মাকে বেছি আগবাঢ়ি আহিবলগীয়া নহয়, আৰু ওচৰ পায়েই মাকক সাৱটি ধৰিছিল। মাকৰ দুবাহুৰ মাজত তাই আকৌ তাহানিৰ সৰু ছোৱালীজনী হৈ পৰিছিল। তাইৰ ইচ্ছা আছিল যে তাই যাতে কোনোদিনেই মাক দেউতাকৰ এই মৰম আৰু সান্নিধ্যৰ পৰা বিচ্ছিন্ন নহয়। ইয়াৰ পাছত মাকে তাইৰ বেগটো ভিতৰলৈ নিবলৈ হাতত তুলি লৈছিল যদিও মই নিজে নিম, চিন্তা নকৰিবা মা বুলি কৈ তাই বেগটো তুলি লৈ বাৰাণ্ডাত ৰাখিছিল। মাকে তাইৰ বাবে বাহিৰৰ জুইশালৰ ওচৰতে এখন ধৰা পাৰি বহিবলৈ দি হাত ভৰিবোৰ সেকিবলৈ ডাঙৰকৈ জুইকুৰা জ্বলাই দিছিল। ইয়াৰ লগে লগেই বোৱাৰীয়েকহঁতক চিঞৰি তাইৰ বাবে পানী আৰু চাহ জলপান যোগাৰ কৰিবলৈ কৈছিল। ইয়াত থকা সময়খিনিত মাকৰ চিন্তা ভাৱনা কেৱল তাই আৰু নাতিনীকেইটাৰ ওপৰতে আছিল। মাকে কেতিয়াও তাইক অকলে এৰি ক'তো নাযায়। তাইৰ লগতে নাতিনীকেইটাই কিবা খালে নে নাই, কিবা অসুবিধা পাইছে নেকি, কি খাবলৈ মন গৈছে আদি অনেক চিন্তা মাকৰ। মাথো মাকৰ চকু অনবৰতে সিহঁতৰ ওপৰত থাকে, যাতে চহৰৰ পৰা অহা তাইৰ ছোৱালী আৰু নাতিনীকেইটাই কোনো কষ্টৰ সন্মুখীন নহয়। ইয়াত ঘৰৰ সকলোৱে পুখুৰী বা দমকলৰ পানীৰেই গা ধুইছিল যদিও মন্দিৰা আৰু নাতিকেইটাৰ গৰম পানী কৰি গা ধোৱাৰ অভ্যাস আছিল। গতিকে মাকে নিজৰ লগতে সিহঁতৰ বাবেও সদায় গৰম পানী কৰি দিছিল। যেতিয়াই তাই মাকক ঘৰলৈ উভতি যোৱাৰ কথা কৈছিল, তেতিয়া মাকে কিবা এটা দুখ মনেৰে তাইলৈ চাইছিল আৰু কৈছিল, অহানো কেইদিন হৈছে, ইমান সোনকালে যোৱা গৈনে, আৰু কেইদিনমান থাকি যোৱা আকৌ, ঘপককৈ আহোঁ বুলি আহিবলৈ কেতিয়ানো সময় ওলাব। মা, ঘৰত তেওঁৰ অসুবিধা হৈছে অলপ, ল'ৰা ছোৱালী দুটাৰো স্কুল খুলিব, এই বুলি কৈ তাই চকু দুটা তললৈ নমাই দিছিল। হয়তো তাইৰো অন্তৰে মাকৰ কাষৰ পৰা আঁতৰি যাব বিচৰা নাছিল আৰু বুকুত এক বুজাব নোৱাৰা শোকে খুন্দা মাৰিছিল। এবাৰ মাকে তাইক কৈছিল, উমৈহতীয়া মাটিসমূহ বিক্ৰী হোৱাৰ পিছত তাইকো 2 লাখ টকা দিব, ইয়াত হেনো তাইৰো অধিকাৰ আছে, কেৱল ল'ৰা দুটাৰেই নহয়। তেতিয়া তাই মাকক কৈছিল, মোক একো নালাগে মা, তোমালোক মাত্ৰ ভালে থাকা সদায়। কিন্তু মাকে কৈছিল, আমি যি দিব লাগে দিম, বহুত বেছি আমি দিব নোৱাৰিলেও যি পাৰোঁ তাকেই তোমাক দিম। কিন্তু মন্দিৰাই উপলব্ধি কৰিছিল যে মাকে পুতেকৰ সন্মুখত নিজৰ অধিকাৰৰ কথা খোলাকৈ ক'ব পৰা নাছিল, কাৰণ তাই এইটো জানে যে আজিও গাঁৱে ভূঞে কন্যাক পিতৃ মাতৃৰ সম্পত্তিৰ অংশ দিয়া নহয়। সেইবাবেই মাকে স্পষ্টকৈ এই কথা ক'বলৈ দ্বিধাবোধ কৰিছিল আৰু তাইও কেতিয়াও
ভায়েকহঁতৰ পৰা এইবোৰ মাটি সম্পত্তিৰ ভাগ লোৱাৰ কথা ভবা নাছিল। কিন্তু মাকৰ অন্তৰৰ ইচ্ছা থকা স্বত্বেও ইয়াক লৈ তেওঁ অন্তৰেৰে কন্দা আৰু অসহায় চকুকেইটা যেতিয়া মন্দিৰাৰ ওচৰত ধৰা পৰে, তেতিয়া তাইৰো কেতিয়াবা মাকলৈ খং উঠে। মাকক তাই ক'বলৈ মন যায়, আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক সমান অধিকাৰ দিবলৈ বিচাৰে তেন্তে ল'ৰাহঁতৰ সন্মুখত কথা ক'বলৈ কিয় ভয় কৰে। অৱশ্যে মনলৈ খন্তেক এনে খংভাগ আহিলেও কেতিয়াও মন্দিৰাই এই কথা মাকক কোৱা নাছিল। যিদিনা তাই স্বামীৰ ঘৰলৈ উভতি যাব লৈছিল, সেইদিনা বাৰান্দাত থকা সেই একেখন চকীতে বহি বেগত যাৱতীয় কাপোৰ ভৰাইছিল তাই। মাকে গুড়, কোমল চাউল, পিঠা, নাৰিকল, ঘিউ, মৌ আৰু কত যে কি আনি তাইৰ বেগত জোৰেৰে হেঁচি হেঁচি ভৰাই দিছিল তাৰ হিচাপ নাই। কিন্তু তাই ইমানখিনি বস্তু অকলে কেনেকৈ নিব পাৰে সেয়ে বাৰে বাৰে মাকক বাধা কৰিছিল। কিন্তু মাকে তাইৰ কথা নুশুনি বোৱাৰীহঁতক ইটো আন সিটো আন বুলি কৈয়ে আছিল আৰু তাইকো গাড়ীয়েহে কঢ়িয়াই নিব বুলি মোনা ভৰাই বস্তু দিছিল। যোৱাৰ সময়ত মাকে তাইৰ ফালে এনেদৰে চাই আছিল যেন মাকৰ দুচকুত তাইৰ প্ৰতিচ্ছবিখন ধৰি ৰাখিব বিচাৰিছে। তাৰ পাছত দেউতাকে দিয়া টকাখিনি তাইৰ হাতত দিয়াৰ লগতে নিজেও কঁকালৰ খোচনিৰ পৰা উলিয়াই সাঁচতীয়া 4-5 হাজাৰ টকা দিছিল। সেই সময়ত মাকৰ ফালে চাই তাইৰ এনে অনুভৱ হৈছিল যেন তেওঁ ছোৱালীজনীক আৰু কিমান কি বস্তু দিব নিবিচাৰে। তথাপিও যেন তেওঁৰ হেঁপাহ পলোৱা নাছিল। নাতিনীকেইটাই গাঁৱলীয়া ডিজাইনৰ কাপোৰ ভাল নাপাব বুলি ভাবি সিহঁতক কাপোৰ কিনিবলৈ বুলি আৰু বাটত মিঠাই খাবলৈ বুলি বেলেগে টকা দিছিল। গাঁৱত থাকিও তেওঁ জীয়েক, জোঁৱাই আৰু নাতিনীৰ বাবে হিয়া উজাৰি খৰচ কৰিছিল। মন্দিৰাই অনুভৱ কৰিছিল যে হয়তো মাকে তাইক কৰা এনে মৰমৰ বাবেই ভায়েকহঁতে তাইক মাকৰ অসুস্থতাৰ বিষয়ে অৱগত নকৰিলে। কাৰণ মাকে তাইক যি বিচাৰে তাকেই দিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই পৰিস্থিতিত মন্দিৰাই একো কোৱা নাছিল, কিয়নো আন কাৰোবাৰ পৰাহে মাকৰ অসুখৰ খবৰ পাই তাই দৌৰি আহিছিল। ভায়েকৰ লগত যেতিয়াই তাই ফোনত কথা পাতিছিল তেতিয়াই সি মা ভালেই আছে বুলি কৈছিল আৰু সি মাকৰ ওচৰত নথকাৰ অজুহাত দেখুৱাই পিছত তাইৰ লগত মাকক কথা পতাই দিম বুলি কৈ ফোনটো কাটি দিছিল। কিন্তু পাছত কেতিয়াও তাইলৈ ঘূৰাই ফোন কৰা নাছিল। মাকে এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি থৈ গ'ল যদিও ভায়েকহঁতে তাইক কোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। তাইৰ সম্পৰ্কীয় খুৰাকৰ পুতেক এজনে ফোন নকৰা হ'লে হয়তো তাই আজিও নাজানিলেহেঁতেন যে তাইৰ বুকুৰ মাজৰ পৰা মাৰ মমতাৰ ছাঁটো আঁতৰি গৈছে। তাই বহুত মনত কষ্ট পাইছিল। মাকৰ মৃত্যুৰ বাবে যিমান কান্দিছিল সিমানেই তাইক অৱহেলা কৰাৰ বেদনাত কান্দিছিল। তাই কেতিয়াও মাটি সম্পত্তি বা ধন সম্পত্তি বিচৰা নাছিল। কিন্তু ছোৱালী হৈ জন্ম হোৱাৰ বাবে মাতৃৰ মমতাৰ অধিকাৰ কোনো তাইৰ পৰা কাঢ়ি লোৱা হৈছিল আৰু তাই একো কৰিব পৰা নাছিল। তাই সিদ্ধান্ত লৈছিল যে তাই আৰু কেতিয়াও মাকৰ ঘৰলৈ নাযায়, কাৰণ মাতৃবিহীন ঘৰখনত তাইৰ বাবে এতিয়া একো নাই। কিন্তু পাছ মুহূৰ্ততে তাইৰ মনলৈ ভাৱ আহিল যে মাক আঁতৰি গ'লেও এতিয়াও তাইৰ দেউতাক জীয়াই আছে। সেয়ে তাই তেওঁৰ ওচৰলৈ হ'লেও যাবই লাগিব। তাই দেউতাকক লগ কৰিবলৈ অকলে আহিছিল আৰু তাৰ পিছত সেই পুৰণি একেখন বিচনাত অকলেশৰে পৰি থকা দেখিলে। দেউতাকে তাইক দেখাৰ লগে লগে কান্দিছিল আৰু মন্দিৰায়ো নিজক বুজাব নোৱাৰি উচুপি উঠিল। পিছত দেউতাকে তাইক কৈছিল যে ভায়েকহঁতে হেনো মাকৰ অসুখৰ কথা তাইক খবৰ দিয়া বুলি তেওঁক জনাইছিল। তাই প্ৰথমবাৰৰ বাবে সকলোকে দোষাৰোপ কৰি কঠোৰ শব্দৰে ধমকি দিছিল। পৰিয়ালৰ ডাঙৰ কন্যা হোৱাৰ কৰ্তৃত্বৰে প্ৰথমবাৰৰ বাবে ভায়েকহঁতক বকাবকি কৰিছিল। কিন্তু ভায়েকহঁতে পুৰণি ফোনটো বেয়া হোৱাৰ অজুহাতত তাইৰ ফোন নং বিচাৰি নোপোৱা বুলি অজুহাত দেখুৱাইছিল। এই সময়ত তাইৰ এনে লাগিছিল যেন তাই ঘৰলৈ অহাটো সিহঁতে বিশেষ ভাল পোৱা নাছিল। মাকৰ মৃত্যুৰ পাছত দেউতাকৰো স্বাস্থ্য বহুত ভাগি পৰিছিল আৰু তাই একো নিবিচৰা স্বত্তেও মাকে কোৱাৰ দৰেই তেওঁ কৈছিল তাই নিজৰ অধিকাৰ পাব লাগে, মাকৰ শেষ ইচ্ছা নিশ্চয় পূৰ কৰিব লাগে। মন্দিৰাই উপলব্ধি কৰিছিল যে দেউতাকৰ স্বভাৱ কিছু সলনি হৈছে। মাক থাকোঁতে তেওঁ কেতিয়াও সোধা নাছিল যে তাই খাদ্য খাইছেনে নাই, কিবা সমস্যা হৈছে নেকি আদি কথাবোৰ। হয়তো তেতিয়া প্ৰয়োজনবোধ কৰা নাছিল, কাৰণ তেওঁ জানিছিল যে মাকে জীয়েকৰ যত্ন ল'বই। কিন্তু এতিয়া মাকৰ অনুপস্থিতিত স্বয়ংক্ৰিয়ভাৱে মাকৰ দায়িত্ব পালন কৰিবলৈ তেওঁ আৰম্ভ কৰিলে।
তেওঁ বোৱাৰী আৰু পুত্ৰৰ অসাৱধানতাৰ বিষয়েও সচেতন আছিল। সেইবাবে তেওঁ অধিক সজাগ হৈ উঠিছিল। ঘৰলৈ উভতি যোৱাৰ সময়ত সেই একেখন বাৰাণ্ডা আৰু একেই চকী সজ্জিত আছিল যদিও খৰখেদাকৈ তাইক মৰমৰ বস্তু দিবলৈ আগ্ৰহী মাকজনী আজি নাছিল। দেউতাকে তাইৰ পৰা দুখোজ দূৰৈত থকা চকী এখনত বহি আছিল আৰু তাই কাপোৰবোৰ বেগত ভৰাইছিল। দুয়োজনী ভাই বোৱাৰী কাষতে থিয় হৈ আছিল যদিও আজি সিহঁতৰ হাতত তাইক উপহাৰ দিবলৈ কেইটামান টকাৰ বাহিৰে একোৱেই নাছিল। বোৱাৰীয়ে ঘতে তাইক পইচা দিব খুজিলে যদিও তাই নাকচ কৰিলে। কিন্তু দেউতাকৰ ফালে চাই তাইৰ এনে লাগিল যেন তাই খালী হাতে গুচি গ'লে তেওঁ অন্তৰত বৰকৈ দুখ পাব। সেয়ে বোৱাৰীয়েকে বাৰম্বাৰ যাচি দিয়া টকাকেইটা তাই ল'লে। তেনেতে দেউতাকেও পকেটৰ পৰা টকা 2000 উলিয়াই তাইক দিলে আৰু তেতিয়াই তাইৰ আগৰ মাকৰ একেই অভ্যাস মনত পৰিল। দেউতাকে তাইৰ লগতে নাতিনীকেইটাৰ যত্ন ল'বলৈ তাইক বাৰে বাৰে কৈছিল। দেউতাকৰ ম্লান মুখখনলৈ চাই তাই ঘৰৰ পৰা ওলাই আহিছিল। মাকৰ অনুপস্থিতিত ঘৰৰ পদূলি মুখৰ গেটখন আজি তাইৰ বাবে নিৰ্জীৱ যেন লাগিল। স্বতঃস্ফূৰ্তভাৱে তাইৰ মুখৰ পৰা মা অবিহনে মা শব্দটো ওলাই আহিল আৰু চকুলোৰ টোপালবোৰে চকুৰ পতা ঢাকনি ভাঙি তাইৰ বুকুত স্পৰ্শ কৰিছিল। ঘৰ পোৱাৰ পাছত তাই দেউতাকক ফোন কৰি তাই ভালে ভালে ঘৰ পোৱা বুলি জনালে। ইয়াৰ পাছতে তাই অপেক্ষা কৰিছিল যে হয়তো তাইৰ ভায়েকহঁতে বা বোৱাৰীয়েকহঁতে ফোন কৰি তাইৰ খবৰ এটা ল'ব। কিন্তু কোনেও তাইলৈ ফোন এটা কৰি খবৰ এটা লোৱাৰ প্ৰয়োজন বোধ নকৰিলে। তাইও সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা তাইও সিহঁতলৈ আৰু ফোন নকৰে। কিন্তু পিছ মুহূৰ্ততে দেউতাকৰ অসহায় ম্লান মুখখন তাইৰ মনলৈ ভাহি আহিল আৰু তাই ভাবিলে ভায়েকহঁতৰ এনে আচৰণৰ বাবে দেউতাকৰ দুখ কি? নিশ্চয় তাই দেউতাকৰ খবৰ ল'বই লাগিব। কেইদিনমানৰ পাছত দেউতাকৰ মোবাইললৈ ফোন কৰি তাই বহু সময় কথা পাতিলে। দেউতাকেও তাইৰ ফোনটো পাই বহুত সুখী হৈছিল, ঠিক যেনেকৈ আগতে মাক সুখী হৈছিল। দেউতাকে তাইৰ লগত ঘৰ, পৰিয়াল, ব্যৱসায়, স্বাস্থ্য আদি সকলো কথা ফোনত পাতিছিল, যিবোৰ কথা আগতে কেৱল মাকেহে তাইক সুধিছিল। এতিয়া মন্দিৰাৰ এটা নিয়ম হৈ পৰিছিল যে তাই সপ্তাহত এবাৰ হ'লেও দেউতাকক ফোন কৰে আৰু তেওঁৰ খবৰ লয়। মাজতে বহুবাৰ এনেকুৱা হৈছিল যে দেউতাকৰ ফোন বন্ধ পোৱাৰ বাবে অনিচ্ছা সত্ত্বেও ভায়েকৰ মোবাইলতে ফোন কৰি দেউতাকৰ লগত কথা পাতিবলগীয়া হৈছিল তাই। সময় নিজৰ গতিত আগবাঢ়ি গৈ থাকিল আৰু এটা সময় আহিল যেতিয়া তাই দেউতাকক ফোন কৰিলে কিন্তু তেওঁ ফোনটো তুলি লোৱা নাছিল। তাই ভাবিছিল যে হয়তো দেউতাকে ফোনটো আঁতৰত ৰাখিছে, নহ'লে তেওঁ গম পোৱা নাই। কিন্তু কিছু সময়ৰ পাছত ফোন কৰাত পুনৰ দেউতাকে ফোনটো নধৰিলে। তেনেতে তাইৰ দেউতাকে কোৱা মনত পৰিল যে তেওঁৰ ফোনটোৰ শব্দ মাজে মাজে কম হৈ থাকে। তেতিয়া তাই খুৰাকৰ ল'ৰাটোক ফোন কৰি দেউতাকৰ ফোনৰ ৰিংটন বঢ়াই দিবলৈ ক'লে। ইয়াৰ কেইদিনমানৰ পাছত কেইবাবাৰো দেউতাকলৈ তাই ফোন কৰিলে যদিও এবাৰো তেওঁ ফোন নধৰিলে। উপায়হীন হৈ তাই ভায়েকলৈ ফোন কৰাত সি দূৰৈৰ আন কোনোবা গাঁৱলৈ আহিছে বুলি ক'লে আৰু ঘৰ পোৱাৰ পিছত দেউতাকৰ সৈতে ফোনত কথা পতাই দিব বুলি জনালে। তাই ৰাতিলৈকে ফোনৰ বাবে অপেক্ষা কৰি থাকিল যদিও ভায়েকৰ ফোনটো নাহিল। ভায়েকক আকৌ তাই ফোন কৰিলে যদিও এবাৰ ঘৰ নাই পোৱা বুলি তাইক ক'লে আৰু পাছত সি ফোন নধৰা হ'ল। এনেদৰে প্ৰায় এমাহ পাৰ হৈ গ'ল যদিও দেউতাকৰ লগত ফোনত কথা পাতিব নোৱাৰিলে মন্দিৰাই। ফোনৰ ৰিচাৰ্জ শেষ হ'ল ভাবি তাই দেউতাকৰ ফোনত ৰিচাৰ্জো ভৰাই দিলে যদিও এদিনো ফোন নাহিল দেউতাকৰ পৰা। কথাবোৰ ভাবি ভাবি চিন্তিত হৈ পৰিল তাই। তাইৰ মনলৈ ভাৱ আহিল, দেউতাকৰ স্বাস্থ্যৰ বাৰু অৱনতি ঘটিছে নেকি? ভায়েকহঁতে তাইক মাকৰ মৃত্যুৰ কথাও অৱগত কৰা নাছিল। গতিকে এতিয়া কাক কি বিশ্বাস কৰিব তাই? তাই ভাবিলে নাই, দেউতাকৰ একো হ'ব নোৱাৰে, অসুখ হ'লেও তেওঁ সুস্থ হৈ উঠিব। পাছদিনা মন্দিৰাই দেউতাকৰ ওচৰলৈ যোৱা সিদ্ধান্ত ল'লে। স্বামীক ফোন কৰি 900 বাছৰ টিকট কৰিবলৈ ক'লে। কিন্তু ভাগ্যৰ কি বিড়ম্বনা, সন্ধিয়া সময়ত মন্দিৰাৰ ফোনটো বাজি উঠিল। দেউতাকৰ ফোন বুলি তাই লৰালৰিকৈ চালে যদিও ফোনত এটা অচিনাকি নম্বৰহে ওলাইছিল। নধৰো ভাবিও কিয় জানো তাই কিবা দৰকাৰী ফোন হ'ব পাৰে বুলি ভাবিয়েই তাই ফোনটো ৰিচিভ কৰিলে। হেল্ল' বুলি কোৱাৰ লগে লগে সিফালৰ পৰা পেহীয়েকৰ ল'ৰাটোৰ মাতটো আহিল আৰু সি ক'লে যে তাইৰ দেউতাকে তাইক চিৰদিনৰ বাবে এৰি থৈ গৈছে। খবৰটো শুনি তাই জঠৰ হৈ পৰিল। কি কৰিব কি ক'ব একো ভাবিব পৰা নাছিল তাই। তাইৰ কাণ দুখনে বিশ্বাস কৰিব পৰা নাছিল এই কথা।
মাকে তাইক এৰি থৈ যোৱাৰ এবছৰো পাৰ হোৱা নাছিল আৰু এতিয়া দেউতাকেও তাইক এৰি থৈ যাব পাৰেনে? কিন্তু এয়া কেনেকৈ সম্ভৱ? তেওঁ অসুস্থ আছিল নেকি? সেইবাবেই তেওঁ ইমান দিনে ফোনটো ধৰা নাছিল নেকি? কিন্তু কোনেওতো তাইক খবৰ এটাও দিয়া নাই। তাইৰ মনৰ ভিতৰত এটা ধুমুহা চলি আছিল। কিবা সুধিব খুজিও তাইৰ জিভাখন লৰচৰ কৰিব পৰা নাছিল। তাইৰ বহুত ক'বলৈ মন গৈছিল যদিও তাই ওঠ দুটা লৰচৰ কৰি নিস্তব্ধ হৈ পৰিছিল। সিফালৰ পৰা এটা মাত ভাহি আহিছিল যে, বাইদেউ তুমি সোনকালে আহিবা, আমি তোমাৰ বাবে অপেক্ষা কৰিম। তাই মাথো অঁ বুলি শব্দটো যেনে তেনে উচ্চাৰণ কৰিছিল আৰু সিফালৰ পৰা ফোনৰ সংযোগ কাটি দিছিল। অলপো পলম নকৰি তাই নৈশ বাছত উঠি দেউতাকৰ ঘৰলৈ যাত্ৰা কৰিলে। এই ৰাতিৰ যাত্ৰাটো তাইৰ বাবে এটা শতিকা যেন লাগিল। বাছখনে নিৰ্ধাৰিত সময়তকৈ প্ৰায় 2 ঘণ্টা পলমকৈ বাছ ষ্টেণ্ড পালেহি। ইয়াৰ মাজতে ভাইহঁতৰ পৰা কেইবাবাৰো ফোন আহিছিল। দেৰি হোৱা দেখি খুৰাকৰ ল'ৰাই তাইক মটৰ চাইকেলেৰে বাছ আস্থানৰ পৰা লৈ আনিছিল। ঘৰ পাই তাই দেখিলে যে দেউতাকক চোতালত বগা কাপোৰেৰে ঢাকি শুৱাই থোৱা হৈছে। দেউতাকৰ শেষ বিদায়ৰ প্ৰস্তুতি কৰা হৈছিল, মাত্ৰ তাইৰ বাবেহে যেন সকলোৱে অপেক্ষা কৰি আছিল। পদূলি মুখৰ পৰা তাই দেউতাকৰ ওচৰলৈ যাব পৰা নাছিল। বুকুৰ হিয়া ভগা বিননিবোৰে বৰকৈ খুন্দিয়াইছিল তাইক। তাই কান্দিব পৰা নাছিল। গাঁৱৰ মহিলা কেইজনীমানে তাইক দেউতাকৰ নিথৰ দেহটোৰ ওচৰলৈ লৈ গৈছিল আৰু মুখৰ পৰা বগা কাপোৰ গুচাই শেষ দৰ্শন কৰিবলৈ দিছিল তাইক। দেউতাকৰ মৃতদেহটো সাৱটি তাই চিঞৰি চিঞৰি কান্দিছিল আৰু এসময়ত তাই অচেতন হৈ পৰিছিল। তাই চেতনা ঘূৰাই পোৱা মানে দেউতাকৰ সৎকাৰ কৰ্ম চলি আছিল। তাই দেউতাকক মনৰ হেঁপাহেৰে এবাৰো ভালদৰে চাবলৈ নাপালে। সকলোৱে তাইক আঁতৰাই লৈ আহিল। কান্দি কান্দি তাই পেহীয়েকক ক'লে যে এই মানুহবোৰৰ কোনোৱেই তাইক খবৰ এটাও নিদিলে। দেউতাকক জীয়াই থকা অৱস্থাত তাই দেখা নাপালে। ডাঙৰ ভাই বোৱাৰীয়েকে কৈ আছিল 20 দিন হস্পিটালত দেউতাকক কেনেকৈ তাই সেৱা আগবঢ়াইছিল আৰু গিৰিয়েকে কিমান খৰচ কৰিছিল। সেই মুহূৰ্তত মন্দিৰাৰ তাৰ পৰা উভতি যাবলৈ মন গৈছিল, কাৰণ এতিয়া আৰু তাইৰ ইয়াত একো স্থান নাই, তাইৰ কোনো মূল্য নাই। কিন্তু তাই এনে কৰিব নোৱাৰিলে, সেয়ে তাই থাকিব লগা হ'ল। একেখন ঘৰ, একেখন বাৰাণ্ডা, একেখন চোতাল আৰু ঘৰখনৰ আত্মীয়ৰ ভিৰ আছিল। তথাপিও মন্দিৰা আছিল অতি নিসংগ। তাইৰ বাবে এই ঘৰটো এতিয়া যেন এটা মন্দিৰৰ দৰে হৈ পৰিছিল, য'ত তাই পুজিবলৈ ভগৱানৰ কোনো মূৰ্তি নাছিল। তাইৰ বোৱাৰীয়েকহঁতে তাইৰ লগত কথা পাতিবলৈ সময় নাছিল, কিন্তু নিজৰ নিজৰ আত্মীয়ৰ মানুহক সন্তুষ্ট কৰিবলৈহে চেষ্টা কৰিছিল। পেহীয়েকে তেওঁৰ ওচৰত বহি কথা পাতিছিল। গাঁৱৰ মহিলাসকলে তাইৰ ফালে চাই কোৱাকুৰি কৰিছিল। বেচেৰী ছোৱালীজনীৰ মাতৃগৃহ শেষ হ'ল। 2 ভাতৃ তাইৰ পৰা কিয় আঁতৰি ফুৰিছিল তাই বুজা নাছিল একো। এনেদৰেই দেউতাকৰ ৰীতি নীতি সম্পূৰ্ণ হোৱাৰ পিছত তাই নিজৰ ঘৰলৈ যাবলৈ সাজু হ'ল। পেহীয়েক, খুৰাক, মাহীয়েকহঁতে তাইক থাকিবলৈ কৈছিল যদিও যিসকলে ক'ব লাগিছিল তেওঁলোকে এষাৰো মাত মতা নাছিল। তাই আকৌ এবাৰ বাৰাণ্ডাত সজ্জিত সেই একেখন চকীত বহি আছিল। পেহীয়েক, খুৰীয়েকহঁতে তাইৰ ওচৰতে বহি আছিল। খুৰীয়েকে সুধিছিল, তুমি ঘৰলৈ যাবলৈ ওলাইছা নেকি? তাই হয় বুলি উত্তৰ দিছিল। পেহীয়েকে সুধিছিল, ভাত পানী খালা জানো? তাই কৈছিল, হয়, ৰাতিপুৱা খালোঁ, এতিয়া মোৰ ভোক নাই। কিন্তু সত্যটো আছিল যে তাইৰ বহুত ভোক লাগিছিল, কিন্তু তাই কাকো খুজি খাদ্য খাবলৈ বিচৰা নাছিল আৰু তাই নিজে খাদ্য বিচাৰি দুখী হ'ব বিচৰা নাছিল। খুৰীয়েকে কৈছিল, মন্দিৰা, কিয় ভোকত আছা তুমি? ৰাতিপুৱাই খোৱা, এতিয়া সন্ধিয়া হ'বৰ হ'ল, ৰ'বা মই তোমালৈ খাদ্য লৈ আনোগৈ। এই বুলি কৈ খুৰীয়েক উঠি আহি খাদ্য আৰু মিঠাই জমা ৰখা বোৱাৰীয়েকৰ কোঠাটোলৈ সোমাই গৈছিল। কিন্তু কোঠাৰ ভিতৰত কিছু শুকান জলপানৰ বাদে আন একোৱেই নাছিল। পেহীয়েকে খুৰীয়েকক কৈছিল, ৰাতিপুৱালৈকে ইমান মিঠাই জলপান আছিল, ক'ত গ'ল সেইবোৰ? খুৰীয়েকে কৈছিল, এই বোৱাৰী কেইজনী বৰ চতুৰ, সিহঁতেই নিজৰ নিজৰ ঘৰলৈ দিবলৈ চব লুকুৱাই ৰাখিছে। এতিয়া ছোৱালীজনীক খাবলৈ দিবলৈও একো এটা নাই। সকলো জানি বুজি শুনি মন্দিৰাই কৈছিল, আপোনালোকে এনেই চিন্তা নকৰিব মোৰ বাবে, মোৰ একোৱেই খাবলৈ মন যোৱা নাই। এই কথা কৈ থাকোঁতে তাইৰ মাকলৈ মনত পৰিছিল, কেনেকৈ মাকে তাইৰ ঘৰলৈ যাবৰ সময়ত বিভিন্ন বস্তু যোগাৰ কৰি বান্ধিবলৈ সাজু হৈ আছিল। ঘৰলৈ যোৱাৰ সময়ত সৰু ভাই বোৱাৰীয়েকে তাইক সুধিছিল, বাইদেউ, অলপ মুড়ি আৰু গুড় আছে, তাকে লৈ যাব নেকি? তাই একো নালাগে বুলি উত্তৰ দিলে যদিও পেহীয়েকে কৈছিল, শুকান মুড়ি আৰু গুড় কিয়? বাকী মিঠাই নাই নেকি?
ৰ'বচোন আছেনে নাই চাওঁগৈ বুলি বোৱাৰীয়েকে কৈছিল যদিও মন্দিৰাই বোৱাৰীয়েকলৈ চাই ক'লে, নাই মোক একো নালাগে, মোৰ বাবে কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই। তাই ইচ্ছাকৃতভাৱেই ডাঙৰকৈ কথাষাৰ কৈছিল যাতে কোঠাত সোমাই থকা ভায়েকহঁতে শুনি পায়। ডাঙৰ ভায়েক বাহিৰলৈ ওলাই আহিল, তাইলৈ টকা কেইটামান যাচি কৈছিল, দেউতাৰ শেষ যাত্ৰাত আগবঢ়োৱা ধনকেইটা হেনো জীয়াৰীক দিব লাগে, এই টকাকেইটা তুমি লোৱা। কিন্তু মন্দিৰাই স্পষ্টকৈ ক'লে যে কোনো টকাৰ আৰু প্ৰয়োজন নাই তাইক, এতিয়াৰ পৰা তেওঁলোকে তাইক বুজা বুলি ভবাৰো প্ৰয়োজন নাই। তাই বেগটো লৈ অটোৰিক্সাখনত উঠিবলৈ আগবাঢ়ি যাওঁতে দুই বোৱাৰীয়েকে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি ক'লে, মাজে সময়ে আহি থাকিব বাইদেউ, মা আৰু দেউতা নাই যদিও আমিতো আছোঁ। তাই একো উত্তৰ দিয়া নাছিল, কিন্তু তাইৰ হৃদয়ৰ পৰা এটা মাত আহিছিল যে তোমালোকে যদি এবাৰো ফোন এটা কৰি খবৰ লোৱা নিশ্চয় মই দৌৰি আহিম। আজি তাইৰ চকু দুটা আকৌ চকুৰে ভৰি পৰিল। ইচ্ছা কৰিও তাই চকু পানী বন্ধ কৰিব নোৱাৰিলে, কিন্তু তেতিয়া যে তাত কোনোৱেই নাছিল যাৰ কান্ধত তাই মূৰটো থৈ কান্দিব পাৰিব। লগে লগে তাই হাতত ধৰি থকা ৰুমালখনেৰে চকুকেইটা মোহাৰি অটোত উঠিল। পদূলি মুখৰ পৰা ঘৰখনলৈ চাই তাই মাক দেউতাকৰ ঘৰখন আজি শেষ হোৱা যেন অনুভৱ হ'ল। তাইৰ শৈশৱ যৌৱন সকলো এই ঘৰৰ চাৰিসীমাৰ ভিতৰতে পাৰ হৈছিল, কিন্তু আজিৰ পৰা সকলো স্মৃতি হিচাপে পৰি ৰ'ব। শেষবাৰৰ বাবে অন্তৰেৰে তাইৰ জীৱনৰ সেই অংশটো চাব বিচাৰিছিল যিটো কাইলৈৰ পৰা তাইৰ অচিনাকি হৈ পৰিব। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, গল্পৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।